বন্ধুসকল, এইটো আমাৰ 7 দিনত ইংৰাজী শিক্ষাৰ কোৰ্ছত 2 নং ভিডিঅ' বা পাৰ্ট 2 ভিডিঅ' বা আপোনালোকে ক'ব পাৰে ডে 2 ভিডিঅ'। এই ডে 2 ভিডিঅ'ত আমি শিকিম কেইটামান বেচিক ৱৰ্ড আৰু এইবিলাকৰ ব্যৱহাৰ। আৰু তাৰপিছত আহি আছে আমাৰ 3 নম্বৰ ভিডিঅ'ত আমাৰ আহিব ফিউচাৰ, যেনেকৈ টেন্সৰ দৰে ডু ডিড ডাজৰ ব্যৱহাৰ আমি শিকিম ইয়াৰ পিছৰ ভিডিঅ'ত 3 নম্বৰ ভিডিঅ'ত। আৰু উইল ৱাজ ৱেয়াৰ ভৱিষ্যত আমি কিবা কৰিলে কেনেকৈ ক'ম এইবিলাক বহুত আজিৰ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হৈ আছে। আৰু ইয়াৰ আগত 1 নম্বৰ ভিডিঅ'টো মই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত লিংক দিম। আৰু এটা এই কোৰ্চৰ বাহিৰেও এটা আমাৰ বেচিক ইংৰাজী শিকিবলৈ আমাৰ অতিকে গুৰুত্বপূৰ্ণ আমাৰ ইন্ট্ৰডাকশ্যন বা আমাৰ নিজৰ বিষয় সেল্ফ ইন্ট্ৰডাকশ্যন, নিজৰ বিষয়ে কিছু কিবা ক'বলৈ, যেনেকুৱা মাই নেম ইজ ৰবিন, আই এম টিচিং ইংলিছ, আই এম ষ্টুডেণ্ট, আই এম ৱৰ্কাৰ, এইবিলাক বাক্য ইয়াতে ভিডিঅ' আছে। ভিডিঅ'টো বেচিক ইংলিছৰ সেল্ফ ইন্ট্ৰডাকশ্যন বুলি ডিছক্ৰিপশ্যনত মই লিখি দিম। আৰু নিজৰ পৰিচয় আৰু সেল্ফ ইন্ট্ৰডাকশ্যন বুলি লিখি দিম। আৰু পাৰ্ট 1 ভিডিঅ'টো আপোনালোকে চাব। তো ধন্যবাদ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম ৱৰ্ড হ'ল আমাৰ হট। ইটছ ছ' হট। এইটো বস্তু বহুত গৰম। আজি বহুত গৰম পৰিছে, এনেকৈ ক'ব পাৰে আপোনাৰ। টুডে ৱেডাৰ ইজ ছ' হট। আজি বহুত গৰম পৰিছে। তাৰপিছত ৱৰ্ড হ'ল আমাৰ ক'ল্ড। ক'ল্ড মানে ঠাণ্ডা। ঠাণ্ডা। মই ভালে আছোঁ, কিন্তু অলপ ঠাণ্ডা লাগি আছে বা চৰ্দি লাগিলে কি ক'ম? I am fine, but I feel some cold. মই ভাল আছোঁ, কিন্তু মোৰ অলপ ঠাণ্ডা লাগিছে। তাৰপিছত 3 নম্বৰ ৱৰ্ডটো হ'ল গিভ। You give me a pen. তুমি মোক এটা কলম দিবা। মই তোমাক এটা কিতাপ দিম। I will give you a book. মই তোমাক এটা কিতাপ দিম। তাৰপিছত হ'ল টেক। টেক মানে গ্ৰহণ কৰা। মই গ্ৰহণ কৰোঁ বা নিয়া বা গ্ৰহণ কৰা। I take 2 pens. I take 2 pencils. মই 2টা কলম ল'ম। মই তাক এটা ডাষ্টাৰ দিম। I will give him a duster. মই তাক এটা ডাষ্টাৰ দিম। এইটোৰ ব্যৱহাৰ শিকিলোঁ। এইটো ভিডিঅ'ত মই ছাবটাইটেল দি দিম, কাৰণ সকলো ভিডিঅ'ত মানে লিখাত অলপ অসুবিধা হয়। আৰু 3 নম্বৰ ভিডিঅ' আহিব ইণ্টাৰেষ্টিং। আৰু এইবিলাক ভিডিঅ' চালে আপোনালোকে সহজে ইংৰাজী প্ৰাথমিক এটা ধাৰণা পাব। ইংৰাজীত কথা কোৱাতে এই কোৰ্চটো সম্পূৰ্ণ কৰিলে আপোনালোকে ইংৰাজীত কথা পতা শিকিয়ে যাব, মানে কথা কোৱাত বহুত সুবিধা হ'ব। আৰু আমাৰ লাষ্ট ৱৰ্ডটো হ'ল হেভি। হেভি মানে হ'ল কি? আনন্দিত। মানে মই আজি ভাল আছোঁ, মানে বহুত ভাল লাগি আছে। গল্ড্ৰি মানে আনন্দিত হয়, তেনেকুৱা মোৰ ভাল লাগি আছে। গল্ড্ৰি মানে হাঁহৰ দৰে। গল্ড্ৰি মানে আনন্দিত। তো আমি হেভি ৱৰ্ডটো ব্যৱহাৰ কৰা শিকোঁ। I am so happy today because you can eat 2 bananas. জাষ্ট মই এটা ক'লোঁ, ফৰ এক্সাম্পল, মই আজি বহুত আনন্দিত কাৰণ তুমি 2টা কল খাইছা। মানে এটা সৰু বাচ্চাক আপুনি কৈ আছে কথাৰ কাৰণে। আৰু যদি আপোনালোকে গল্ড্ৰি, I am গল্ড্ৰি today. You can do it. মই আজি আনন্দিত, তুমি এইটো কৰিব পাৰিছা। হাংৰি। হাংৰি মানে ভোক। মোৰ ভোক লাগিছে। I am hungry. মোৰ ভোক লাগিছে। বৰিং। বৰিং মানে ভাগৰ লগা বা অস্থিৰ হৈ আছোঁ, মই উহাচাতি হৈ আছোঁ। I am boring because I cannot do anything. মই একো কৰিব পৰা নাই। I am boring. তাৰপিছত আছে harassed. harassed মানে কিবা অসুবিধাত, দিগদাৰত আছোঁ। I am so harassed মানে ডিষ্টাৰ্বত আছোঁ। I am so harassed মানে কোনোবাই মোক ডিষ্টাৰ্ব কৰি আছে বা কোনোবাই তাক ডিষ্টাৰ্ব কৰি, কাৰোবাক ডিষ্টাৰ্ব কৰিলে harassed. harassed মানে প্ৰেছানিত থকা, মানে সেইটো harassed বুলি কোৱা হয়। তাৰপিছত হ'ল লাভ। লাভ মানে ভাল পোৱা। I love eat বিৰিয়ানী. মই বিৰিয়ানী খাই ভাল পাওঁ। মই ৰুটি খাই ভাল পাওঁ। I love eat bread. মই ৰুটি খাই ভাল পাওঁ। মই ৰাতিপুৱাই চাহ খাই ভাল পাওঁ।
I love to drink tea in the morning. মই ৰাতিপুৱা চাহ খাই ভাল পাওঁ. I hate you. I hate you. মানে মই তোমাক ঘৃণা কৰোঁ. মানে এইটো কথাৰ কাৰণে কৈছোঁ. বহুত জাগাত আমি দেখা পাওঁ হয়তো. হেট মানে ঘৃণা. মই প্ৰথমতে বাক্যৰ ষ্ট্ৰাকচাৰটো কৈ দিলোঁ, চেণ্টেন্সটো। হেট মানে ঘৃণা, লাভ মানে ভাল পোৱা, তাৰ বিপৰীত হ'ল হেট। হেট মানে ঘৃণা। লাইক মানে পচন্দ কৰা। I like you. মই তোমাক পচন্দ কৰোঁ. I like eat rice. মই ভাত খাই পচন্দ কৰোঁ. মই কেক খাই পচন্দ কৰোঁ. I like eat cake. মই কেক খাই পচন্দ কৰোঁ. জাষ্ট কেইষাৰমান উদাহৰণ দিলোঁ। ইয়াৰ পিছৰ ভিডিঅ'টো আৰু ইণ্টাৰেষ্টিং হ'বলৈ বিচাৰিছে, আৰু শিক্ষণীয় ভলিউমত আহি আছে ইয়াৰ নেক্সট ভিডিঅ'টো। তো ভিডিঅ' এই আমাৰ 7 দিনৰ কোৰ্চৰ সম্পূৰ্ণ ভিডিঅ' 7টা ভিডিঅ' আপোনালোকে চাব, আৰু ভালদৰে ইংৰাজী শিকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আপোনালোকে লাইক কমেণ্ট কৰিলে মোৰো ভাল লাগে, আমি আৰু ভাল ভাল ভিডিঅ' বনাওঁতে আনন্দিত হওঁ। সেইকাৰণে আপোনালোকে প্লিজ কমেণ্ট লাইক কৰিবলৈ নাপাহৰিব। ইয়াৰ পৰৱৰ্তী ভিডিঅ'টো আপোনালোকে কেনেকুৱা বিচাৰে বা কিহৰ বিষয়ে বিচাৰে, বা এইটো ভিডিঅ' চাই কেনে ক'ৰবাত কিবা পালে, কিবা জানিব পাৰিলে, মানে ক'ত কেনেকৈ কৰিব লাগিছিল, আপোনাৰ নিজস্ব মতামতটো কমেণ্টছ বক্সত কমেণ্ট কৰি জনাব। থেংক ইউ, ধন্যবাদ আজিৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে।